ফাইনেলি বহুত কষ্ট কৰি এই ফাইলটো ৰেডি কৰিছোঁ। কি আছে ফাইলটো? মোৰ চ'ৰ্চৰ যোগেদি মই গম পাইছোঁ অহা 26 জানুৱাৰীত আমাৰ গুৱাহাটীত এটা থ্ৰেটৰ প্লেনিং চলি আছে, বহুত ডাঙৰ প্লেনিং চলি আছে। এই ফাইলটোত এই ছাছপেক্টবিলাকৰ নাম আছে। তই যিহেতু এই এৰিয়াটোত অপাৰেট কৰি আছ, তোৰ ইনভেষ্টিগেট কৰিবলৈ ইজি হ'ব। বছ, ইয়াক লৈ আহিলোঁ। বঢ়িয়া। হেল্ল' বছ। ঐ তাক ধৰিলি না নাই? তাক আমি ধৰিলোঁ, কিন্তু এতিয়ালৈকে একো ইনফৰ্মেশ্যন উলিয়াব পৰা নাই। কি এতিয়ালৈ পাৰা নাই? কিয়? পুলিচ পুলিচ। ছাৰ, মই বেকআপ মাতি দিছোঁ। গুড। কিমান টাইমত আহি পাব? ETA 15 minutes। কপি। দেচোন বাৰু, আজি 6 বছৰ পিছত লগ পাইছোঁ। আজিকালি ক'ত থাক, ক'ত অপাৰেট কৰ, তোৰ মানুহটোৰ খবৰ খাতিয়ে নাই। আজি এই কেছটোৰ কাৰণেহে লগ পালোঁ। আমাৰ কামৰ ষ্টাইলে এনেকুৱা, কি কৰিবি? সেইবোৰ মানুহ দেখিছ কেনেকৈ ঘূৰি আছে, ফুৰি আছে, কোনোবা বজাৰত গৈ আছে, কোনোবা গাৰ্লফ্ৰেণ্ডৰ লগত ঘূৰি আছে। এইবোৰ মানুহ যাতে এনেকৈ আৰামত যাতে ঘূৰি ফুৰিব পাৰে, আৰামত যাতে থাকিব পাৰে একো টেনশ্যন নোহোৱাকৈ, যাৰ কাৰণে আমি এইবোৰ চিক্ৰেট অপাৰেশ্যনবিলাক কৰিব লাগে। আৰু এই থ্ৰেটবোৰ এইবোৰ মানুহৰ মাজত যাতে নাহে, তাৰ আগতে আমি নিউট্ৰেলাইজ কৰিব লাগে, বুজিছ?